হাই ঐ চোতালখনে অলপ আগত হাৰি থৈ মেলি থৈ গৈছিলো হে এই তুলতুলি ল'বলৈ হাঁহ সোপাই গোটেই চোতালখন শেষ কৰি থৈ গ'লে পাই হাগি মুটি তুলতুলি ল'ব তুলতুলি ল'ব এই জহনী জাতিজনী আকৌ ৰুমত সোমাই আছে আকৌ টিভি চাই আছে তাই হাঁহ সোপা ৰাখি থ'ব পৰা নাই কে তাই তুলতুলি ল'ব কোনে চিঞৰিছে বাৰু এইটো দেখোন কুন্দুলি কুন্দুলি কি হ'ল নব হাঁহকেইটা পুহিবহে জানিলি কেনেকৈ প্ৰতিপাল কৰি ৰখাব লাগে সেইটো নাজানিলি মোৰ বাৰীখন গোটেই শেষ কৰি পেলাইছে হাগি মুটি ভালে ভালে লৈ যায় নহ'লে ঠেং ভাঙি দিম কুন্দুলি কথা চম্ভালি ক'বা মই হাঁহকেইটাকে পঠিয়াম বুলি পঠিয়াইছো নি তোমাৰ হাবি বাৰীলৈ গৈছা তুমি পঠিয়াই দিলে হ'ল দেউতা মাৰি ইমান মুখখন চুকানে তোমাৰ তাই ইমান গহীনত কথা কৈছে দেখিছে নিজৰ বান্ধৱীবোৰ বেৰি ল'বি তাৰপিছত গাহৰি পোহ হাঁহ পোহ কুকুৰা পোহ পুহি থাকিবি নিজৰ বান্ধৱী বেৰি লোৱাৰ পিছতহে পুহিবি কুন্দুলি তোৰ মুখখন চম্ভালিবি তোতকৈ মই ডাঙৰ হয় একেপাক চৰা গোটেই একডাল গোটেইকেইটা হৈ দিব এই হাঁহকেইজনী হেৰামজাতি হাঁহকেইজনী তাই এতিয়ালৈকে অহাই নাই সি আহিছে হেৰামজাতি হাঁহকেইজনী একেবাৰে তাহাঁতৰ পুখুৰীটোতে পৰিব নিজৰ পুখুৰীটো থাকোঁতে সেইকেইজনী ক'ত গ'ল কি হ'ল জইন লগা ইমান টাইম লাগি থাকে চিনেমাখন 10 ঘণ্টা দি সেইবোৰ কথা নকবি না ৰবি শৰ্মা বুদ্ধি এইডাল এইপিনে সেইবোৰ কথা বাদ দে না আজি তোৰ কাৰণে বহুত ভাল খবৰ এটা আছে একদম বহিলচোন একদম বহিল আজি চা আজি হলত মই চিনেমা চাবলৈ যাওঁতে মোৰ কাষতে একদম ধুনীয়া ল'ৰা এটা বহি তাৰে পাই না মই নাম্বাৰটো লৈ আহি আৰু তোৰ ফটোখন দেখাই দিলো আৰু তোৰ নাম্বাৰটো দি দিলো চাচোন ল'ৰাটো কেনেকুৱা লাগিছে ল'ৰাটো বেয়া হ'লে গম পাবি অকণমান কুমাই দিম আকৌ একো বেয়া ল'ৰা নহয় মোৰ কাষতে বহিছে মই কি নাজানিম নেকি তাক মই 5 মিনিট 10 মিনিটৰ কাৰণে পোৱা নাই নহয় মই তাক 1.5 ঘণ্টাৰ কাৰণে পাইছো আৰু ল'ৰাটো বহুত ভাল মোক যেন ক'ত কি খোৱালে এই পাতসোপা সৰাকে মই সদায় খাই থাকিব লাগিব মই সৰাকে খাই থাকিব লাগিব এই জহনীজৰ মতাটো সি একেবাৰে অকলশৰেহে ৰঘুপতি চাবলৈ গৈছে মোৰ মাইকীজনী লৈ যাওঁচোন তাৰ খা খবৰ নাই সি গোটেইটো একেবাৰে মাইকীৰ লগত গা ঘেলাব লাগিব নহয় বেলেগ মাইকী কোনোবা গৈছে নেকি তাকো ঠিক নাই এই তুলতুলিহঁতে মোক কোনেও সকলো পাত্তাই নিদিয়া আছে তাহাঁতি নিজৰ ভাগেহে থাকিব লৈছে তাহাঁতি ৰঘুপতি চাবলৈ গৈছে নেকি তাকো ঠিক নাই বৰাণী বাইদেউ কোননো বৰাণী বাইদেউ কোন তেলীয়া নি মই তেলীয়া চাইকেলখন থৈ আছোন তোৰ লগত মোৰ খবৰ এটা কথা কিমান পাতিবলৈ আছে এই গৰুকেইটাও দেখিছে নাই পালি গৰুকেইটা চাইকেলখন কিবা কৰিব লাগিব নকৰে হেৰি হ'ল এই কি বুলি কয় সেইখন আনিছো আনকচোন কি কথা লৈ আহিলি হেৰি হ'ল এই আপোনালোকৰ বৰ ডাঙৰ কথা এটা পাতিবলৈ কেলে আপুনিতো অভিনয় চভিনয় কৰিব জানে নহয় অভিনয় চভিনয় কৰে এইবোৰ ক'ত জানিমনো আমিনো এইবোৰ ঘৰৰ মহিলাহে আমি আৰু গম নাপাওঁ আপোনাৰ কথা গম নাপাওঁ আপুনি আগতে গাভৰুতে দেখোন গোটেইখন নৃত্য নাটিকা গোটেই নাচ বাগ কৰি গোটেইখন অসম ভূমি পৰিছিলে তই একেবাৰে তেলীয়া কথা ক'ব পাৰ আকৌনো আমিনো এইবোৰতো পাৰিম ভাত শাক ৰন্ধা ৰান্ধনীয়ে এইবোৰ আমি ক'ত পাৰিম হেৰি হ'ল আকৌ এই কি বুলি কয় এই মানে মই আপোনাক বৰ ডাঙৰ ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আহিছোঁ কিবা ডাঙৰ কথা কিবা হ'ল নি হেৰি হ'ল মানে একো চিন্তা কৰিবলগীয়া নহয় এই আজিকালি দেখিছা নাই কিন্তু মোবাইলত যে ভিডিঅ' চিডিঅ' বনাই যে পুৰা টকা ঘটি আছে দেখিছো ডাঙৰ ডাঙৰ মোবাইলবোৰ লৈ মানুহবোৰ ওলাই থাকে পুতলা নিচিনাকে দেখিছে নে কিবা খুৰীদেউহঁত মিনতিহঁত সেইবোৰ যে ভিডিঅ' যে বনাইছে যে দেখিছো তাহাঁতি বহুত টকা পায় নহয় আমি এতিয়া এই আপুনি যদি মানে মোক সহায় কৰে তেনেহ'লে আমি ইউটিউব চেনেল এটা খোলা হওক হয় নি পাৰিম জানো সেইবোৰ কৰিবলৈ কেলে নোৱাৰিব পাৰিব এই কওকচোন টকা ওলাব নেকি আপুনি কৈছে ন বহুত টকা পাব আপুনি কৈছো নাই আপোনাৰ মাহে পইচা সোমাব আপোনাৰ 20,000 সোমাব তাৰপিছত 30,000 সোমাব তাৰপিছত 40,000 সোমাব গম পাই নাই ভাল খবৰ তেনেহ'লে ভাল খবৰ আমি এটা কাম কৰোঁ নি কি আমি দুইটা ইউটিউব চেনেলটো খুলি লৈ মই তাকে ক'বলৈ আহিছো তুলতুলি আৰু এইটো কুন্দুলি আৰু এই তাঁতৰ জানমণিকো মাতি দিওঁ তাকো আমি মাতি লৈ আমি তাহাঁতক উলিয়াই দিওঁ পইচাটো আমি যেতিয়া পাম দুইটা ভাগ কৰি খাই পেলাম ভাগ কৰিম বাদ দিয়কচোন আমি প্ৰথমতে আমি ভিডিঅ'খিনি কৰি লওঁ তাৰপিছত ইউটিউবৰ পৰা পইচা পাম নহয় ইউটিউবৰ পইচা পোৱাৰ পিছত কি হ'ব দেখা যাব দেই নহয় দেখা যাব নহয় কি এইবোৰ ভিডিঅ' দিলে আমি পইচা পামেই আমি দুইটাই মনে আমি ভাগ কৰি লৈ ল'ম তাহাঁতি গম নোপোৱাকে তাহাঁতক আমি ভিডিঅ'ত দেখাই থাকিম তাহাঁতক কম
তহঁতি ওলা ফেমাছ ছবি ছবি তাহাঁতক সেই বুলি গোটেই মানুহে চিনি পাব হয় নাই সেইটো ভালেই হ'ব দে মই যাওঁ নেকি এই কি বল তাৰে মই খবৰ দি দিম ঐ যা যা তই সোনকালে যা মই যাওঁ ময়ো আজিৰ পৰা একদম কাপোৰ চাপোৰ বাকচ চাপা উলিয়াই একদম ভিডিঅ'ত ওলাব লাগিব নহয় যাওঁ দে মই খবৰ দি দিম দেই তই আকৌ আহিবি যা ঐ মোবাইললৈ চাই মোৰ দুখহে লাগিছে আমাক সেই জহনী মাইকী মূৰাটোৱে আকৌ এই ফোনৰ নাম্বাৰটো দিলে কোনো বালমূৰীয়া মতাটোৱে ফোন এটা নকৰা হ'লে মোৰ দিনখিনিকে মোৰ দিনবোৰ গৈও আছে বা কি হ'লে অ বা কি হ'লে জহনী লগা ঐ মোবাইলটো দেচোন মোক দেচোন ভলিয়ানী যদি এজনী কেলে ইমান আমনি কৰি থাকো মোবাইলটোৰ লগত জহনী লগা তইনো কোনো ভুকুৰি মাৰিবি না মেডাম কোনো নাম্বাৰ এটা দিলে আজিলৈকে ফোন এটা নাই দিনখিনিকে মোৰ বয়সো গৈ আছে আহিব ৰ কেতিয়াকে আহিব ক আকৌ মোক ক আকৌ তই আহিব ৰ কাইলৈ ফোন এটা কৰিলো ইমান ধুনীয়া ল'ৰাটো তই ক আকৌ মোক কেতিয়াকে আহিব ক তই মোৰ আগত ফোনটো কৰ আহিব নিশ্চয় আহিব কিন্তু দেখোন তেলিয়া আহিছে অ তেলিয়া চাইকেলখন তাতে থৈ আহিবি গৰুটো আছে নহয় ভালকে থৈ আহিবি দেই কি হ'ল ল'ৰাবোৰ দেখিলে দেখোন মোক বুকুখন সামুৱামুহে মায়ে তোৰ জহনী লগা কেতিয়াকে আহিব মোক ইছ মাই গড ঐ তহঁতক মই কথা এটা ক'বলৈ আহিছোঁ কওকচোন ক তেলিয়া হেৰি হ'ল একদম ভাল খবৰ ক এই তহঁতি যে আমাৰ ফালে ওলাই যোৱা নাই কেলে কিবা বেয়া পোৱা পৰি নি নহয় ঐ শুনচোন তহঁতক মই কথা এটা ক'বলৈ আহিছোঁ কোৱা আমাৰ যে বৰাণী বাইদেউ পুৰণি কি হ'ল এই বৰাণী বাইদেৱে মই এটা ডাঙৰ আমি এটা প্লেন পাতিছোঁ কোৱা কোৱা প্লেনটো হ'ল কি আমাৰ গাঁৱত যে যিখিনি ল'ৰা ছোৱালী আছে তই শুনিছ নাই আমি গোটেইকেইটাই মিলি ভাল খিনিয়ে বৰাণী বাইদেউ মই তই আৰু ভাল কেইজনক লৈ কিনি আমি ইউটিউব চেনেল কৰিম খুব ভাল কথা আজিকালি দেখিছ নাই এইকেলে ভিডিঅ'বোৰ যে ওলাইছে কিমান লাইক চাইক পায় গোটেই অসমৰ মানুহে চিনি পায় তহঁতিও হ'ব পাৰিবি নহয় আমাৰ বায়ু ফেমাছ হৈ যাব মোক নিবই লাগিব নিবই লাগিব তই যাচোন ইফালে যা নিম কেলেনো মোক তেনেকুৱা কৰা তুমি কিবা মাইকী মেন নিচিনাকে আছো যে ভাল লাগে তোমাক ৰ শুন নিম আমি গোটেইখিনি মিলি কিনি আমি ভিডিঅ' বনাই কিনি আমি ফেমাছ হ'ম মই ফেমাছ হবি চবে চিনি পাব তুই দহ গতি দেখিলে চবটো একেদিনাই ফেমাছ যাবি মোকতো কিয় চব মানুহে চিনিয়ে পায় বাকী শুন তহঁতি বৰাণী বাইদেউ সোনকালে মাতিছে মিটিংখন দিয়ে বোলে তহঁতৰ আকৌ এইবোৰ থকা মেলা এইবোৰ কথা ভাবিব লাগিব নহয় দেই তহঁতি থাকিবি নে নাথাকো আমাৰ লগত সেইটো কথা জনাব লাগিব মই বিয়া হ'ব পাৰিম নে কি বিয়া সোমাবলৈ তই তাতে ভাল ল'ৰা পাই যাবি ভাগ্যখন ভাল বৰ ভাল শুন আকৌ তই ফেমাছ হৈ গ'লে তোৰ ল'ৰা নিজে আহিব তই টেনশ্যন নল'বি দেই তই মই এতিয়া যাওঁ বৰাণী বাইদেউ কওঁগে তাহাঁতক মাতি থৈ আহিছোঁ দেই আৰু বাকীখিনিও মাতোগে আমি ইউটিউব চেনেল এটা খুলিম নহয় তুমি আমাৰ লগত যাব লাগিব গম পাইছা না তুমি আৰু কি কৈছো শুনা তুমি ইমান ধুনীয়া চেহেৰা তোমাৰ তুমি যদি ইউটিউবত ওলোৱা তোমাক একদম চবেই ভাল বুলিব তুমি এতিয়া কুন্দুলি তুমি আৰু তাহাঁতক লেডিজটো আমি গোটেইকেইটা ভিডিঅ' বনাব লাগিব খালি এটা কথা কি এই কুন্দুলিজনী আহিব নহয় হয়নে হয় এই কুন্দুলিজনী আহিলে বৰ মানে জিতিকা বৰ তাই ভাগে তাই থাকিব তুমি ভাগে তুমি থাকিবা আমি গোটেইকেইজনী মিলি পইচা পাম নহয় তুমি ওলাবা খালি দেই আমি গোটেইখিনি তালৈ যাম ব'লা আহা বতৰ বেয়া হৈ আহিছে দেখোন কোলা কৰি আহিছোঁ অ বাইদেউ গম পাইছো আমাৰ বৰষুণ দিলে পানী পৰে আজি সোনকালে যাম দেই কাইলৈ আহিবা বতৰটো এৰিলে আহিম শুন তহঁতৰ পানী পৰিব পাৰে সোনকালে যাম দেই কাইলৈ আহিবি এইটো সঁচাকে দেই ঐ আজি আমি থওঁতে শ্বুটিং আমি কাইলৈ শ্বুটিং ল'লো ন হ'ব ঐ তোমালোক যাবা দেই অ বাইদেউ মই কিন্তু আজি অকণ ভাবি ভিডিঅ' চিডিঅ' বনাব নোৱাৰো দেই ভালকে কৈছো গা চাবোৰ কি বিষ আৰে বাদ দিয়ক থাকিব পৰা নাই মানুহজনী আজি ভিডিঅ' বাদ দিয়ক আজি খুব ভাল খবৰ কি হ'ব আজি ইউটিউবত পইচা কমালে কি হ'ল শুনা কি আছ মই দেখুৱাই চাব দেই বিৰাট ভাল খবৰ দেই বাইদেউ মই আজি শান্তি হৈছে তাৰমানে কষ্টৰ ফলটো বহুত মিঠা দেই ইমান কষ্ট কৰিলো ন আপুনি মই মানুহ গোটাইছো কেমেৰা কৰিছো কাহিনী ৰচিছো আৰু বাইদেউ এতিয়া আমি হেৰি কওকচোন আমি এতিয়া পইচাখিনি ক'ত খটুৱাব এতিয়া
গম পাইছানে গোটেই ঘৰখনত আমাৰ পানী পৰি এদাই হৈছে এই জহনী মাতো ক'লো তই টিংকিছটাকে লগাবি ভালকে সি আকৌ টিকটক বনাই পইচা পাম বুলি বেমাৰ হৈ যাম বুলি সি আকৌ একো এটা কাম কৰিব নোৱাৰিলে এতিয়া লোকে পইচা পাইছে লোকে ভাগ কৰি লৈছে আমি এনেই মৰিছো অহা যোৱা কোনটা মই ইয়াত বিয়ে নেযাবা আমি পইচা নেপাওঁ নহয় জহন লগাটো দিনত হ'লে আকৌ ভিডিঅ' বনাব ৰাতি হ'লে সি পানী পোৱাত হ'ব মই দিম ধৰিলো মই যামেই যাব না মই ফেমাছ বুলি ইমান মন আছে মই যামেই নোৱাৰ যাব নোৱাৰ ভিডিঅ' বনাম গৈ ঐ ঘৰতে তা কেলে ইপিনে আছে ইপিনে দিও ইয়াত তেলিয়া আৰু হেৰি অহা নাই নে বাইদেউ আপুনি কষ্ট পাইছে নি ইমান গধুৰ পানী চলো একেবাৰে পালোহি তেলিয়া মই এতিয়া তেজ শ্বুটিঙলৈ যাম বুলি ভাবিছিলোহে আপুনি যে ওলালে আৰু হাতত টিংপাত কিয় নানিম তহঁতি সদায় ভগা ঘৰতে থাকিবি নি তেলিয়া দা আমি কথাটো কৈ দিয়াই ভাল নেকি আমি ইউটিউবৰ পইচাটো পালো পইচাটো কি কৰিলা পইচাটো শুন কথাটো আমি খাই দিম বুলি ভাবিছা নি তহঁতি লাগি এতিয়া আমাৰ ভিডিঅ'টো তইও কষ্ট কৰিছ মোৰো কষ্ট কৰিছে এও কষ্ট কৰিছে ময়ো কষ্ট বাইদেউ কষ্ট হয় নহয় গোটেইখিনি আমি কষ্ট কৰিব লাগে এতিয়া আমি জানো পইচাটো খাই নহ'ব তহঁতি যিটো ভাবিছো আমি তেনেকুৱা নহয় কিন্তু বুজি পালি এতিয়া যিমান পাৰো আমাৰ সামৰ্থ্য অনুযায়ী আমি নামঘৰলৈ দিছো এই দীঘলী টুকটুক সিহঁতৰ গ'লে দিছো আৰু তহঁতৰ গ'লে তহঁতৰ সদায় তহঁতি পানী পাকঘৰত থাকিবি নে সেইকাৰণে আমি টিং লৈ আহিছো দেই টিং আমি এতিয়া চিন্তা কৰিব নালাগে আমি ইউটিউবৰ পইচা এইটো বাইৰক দিয়া আমি সেই সিদ্ধান্ত লৈছো দৰাটোৰ কথা কৈ দে আকৌ দৰা ওলালে নহয় ইউটিউবৰ পইচা কৈছে এতিয়া কুণ্ডলীৰ বিয়া উৰুলিৰ বিয়া তোমাৰ ভাগ্য খুলি গ'ল কুণ্ডলীৰ বিয়া তোমালোকে খালা নে হ'ব দিয়া ঐ তহঁতি চাবিচোন দেই ভালকে দিবি চব্জি কাৰোবাক লাগে দি দে কৃষ্ণ তোমাৰ জীৱন সুখময় হওক মধুৰময় হওক তুমি একান দিবা দুলি তোমাৰ 10টা ল'ৰা ছোৱালী সন্তান জন্ম হওক মই তাকে কামনা কৰিছোঁ মোৰ আমাৰ ইউটিউব চেনেলটো সদস্য হওক তাকে কামনা কৰিলোঁ কুণ্ডলী একান দিবা বাইদেউ ভাইটি কেনে গ'ল ভাইটি জানমণি কলৈ গ'লা ভাইটি মই যাওঁ এতিয়া তই থাকিবি ভালে ঐ তোমালোকে কন্দা কটা বন্ধ কৰা ব'লা হোমৱৰ্ক কৰি বহিবলৈ হ'ল ব'লা ঐ চোৱা তুমি কন্দা কটা বন্ধ কৰা তুমি ভাইটি হিচাপে তোমাৰ বাইদেউক কন্যাদান কৰিব লাগিব ব'লা লোৱা কোচত তুলি লোৱা